Hey guys, welcome to my YouTube channel. Local boy. Sente bolok video ta arambho karo. Ya আপোনালোকক উকিয়ামৰ দৃশ্য দেখাইছো। এইবিলাক দোকান খুবেই মানুহ হৈছে ইয়াত নতুন বছৰৰ কাৰণে অলপ খানা খাব আহিছে। এইবিলাক নাও উকিয়ামত নদীত এইবিলাক উঠিলে চাগে পইচা লয়। তাতে আগত আকৌ আৰু নদী আছে, দুটা নদী লগ লাগিছে। তাৰপিছত আৰু এইফালে এটা আছে, এইফালে এটা আছে, তিনিটা নদী। এইখন ধুনীয়া দীঘল দলং বাঁহৰে বনাইছে। এইটো এটা সৰু দলং। কোনফালে যাবা? Let's go. ইফালে আছে নদী আছে। লগ লাগছে তাৰ জিলাপি দোকান টকা মিঠাই কিমান কি লয় জিলাপি? 40 টাকা পোৱা। ইমান দাম লগাইছা? উপায় নাই। এয়া জিলাপি ল'লোঁ আমি, তাৰপিছত টকা মিঠাই ল'লোঁ আৰু বুনিয়া ভুজিয়া। এয়া বাদাম লৈছোঁ। দোকানী হেমন্ত খাই এইবিলাক দোকানী ইয়াৰে চাগে লোকেল। এয়া আমলখি বগৰী খাই বুলি কৈ দিয়া হাতী। এয়া মাইনা, এইয়া মাইনা আইচক্ৰীম খাই আছে। এইটো বাবু এইফালে চাওঁ, খাই এটা কৰি দি। अभी हम लोग है लद्दाख पर, क्योंकि हम यहाँ पर कुछ करने आए हैं। बहुत दरकारी काम। আচ্ছা আচ্ছা ঠিক আছে। सॉरी। কেইটা কিলো দা নাও তুলি? হা 50 চৰি এজনৰ? এজনৰ 50 টকা কি লয় নাওত উঠিলে? কেইটকা কিলো এজনৰ? এইটো সৰুতে আমাৰ 3জনৰ ল'লেই হ'ল। এই দলংখন পাৰ হ'লে 10 টকা কিলো এজনৰ। ঠাণ্ডা পানী একদম ঠাণ্ডা।